ৰঙালী বিহুৰ ওলগ যাচিলোঁ। আজি মই এটা সাধু কম। সাধুটোৰ নাম ৰজা আৰু ভাটৌ চৰাই। পুৰণি কালত আমাৰ দেশত বিক্ৰম আদিত্য নামৰ এজন ৰজা আছিল। ৰজাজনে প্ৰজাসকলৰ সুখ দুখৰ বুজ ল'বলৈ গাঁৱে গাঁৱে ঘূৰি ফুৰিছিল। এদিন তেওঁ এঘৰ মানুহত এটা ভাটৌ চৰাই দেখিলে। ভাটৌ চৰাইটোৱে ৰজাক দেখি ৰবি, ধৰ ধৰ, মাৰ মাৰ বুলি চিঞৰিবলৈ ধৰিলে। ৰজা বিক্ৰম আদিত্য চৰাইটোৰ আচাৰ ব্যৱহাৰত একেবাৰে সন্তুষ্ট নহ'ল। আন এদিন তেওঁ আন এঘৰ মানুহত আন এটা ভাটৌ চৰাই দেখিলে। ভাটৌ চৰাইটোৱে ৰজাক দেখি মহাৰাজ নমস্কাৰ, ভিতৰলৈ সোমাই আহক আৰু আসন গ্ৰহণ কৰক বুলি ক'বলৈ ধৰিলে। ৰজা বিক্ৰম আদিত্য চৰাইটোৰ মাত কথাত বৰ সন্তুষ্ট হ'ল। ৰজা বিক্ৰম আদিত্য ৰাজসভালৈ ঘূৰি আহি ভাবিলে, দুয়োটা ভাটৌ চৰাই একে। এটা ভাটৌ চৰাইৰ মাত কথা ইমান ভোঁতা আৰু আনটো ভাটৌ চৰাইৰ মাত কথা ইমান শুৱলা। ৰজাৰ মনত কৌতূহল উপজিল। ৰজাই সকলো কথা বুজি গম পালে যে যিটো ভাটৌ চৰাইৰ মাত কথা ভোঁতা আছিল, সেই চৰাইটো এজন দুষ্ট লোকে পুহিছিল। দুষ্ট লোকৰ ঘৰত ভোঁতা কথা শুনি শুনি চৰাইটোৰো মাত কথা ভোঁতা হ'ল। আনহাতে যিটো চৰাইৰ মাত কথা শুৱলা আছিল, সেই চৰাইটো এজন সাধু লোকে পুহিছিল। সাধু লোকৰ ঘৰত সদায় শুৱলা কথা শুনি শুনি চৰাইটোৰো মাত কথা শুৱলা হ'ল। এই সাধুটোৰ পৰা আমি এই শিক্ষা পালোঁ যে যি সংগত বাস কৰে তাৰ মাত কথা আচাৰ ব্যৱহাৰ তেনে হয়। ধন্যবাদ।